হেল্ল' এভৰিৱান, মই জিতু মণিপুৰে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ সন্তানক টিউচন দিব লাগে নে নালাগে এই লৈ বহুত আলোচনা হোৱা দেখা যায়। কিছুমানৰ মতে টিউচন দিব লাগে, কিছুমানৰ মতে টিউচন দিব নালাগে। গতিকে আজিৰ ভিডিঅ'ত মই মোৰ মতামত কি, এগৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী মাতৃ হিচাপে মই কি ভাবোঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। অৱশ্যে মোৰ কথাই যে সত্য তেনেকুৱা নহয়, সকলোৰে নিজৰ বিচাৰ কৰিব পৰা বিবেক আছে। সকলোৱে নিজে নিজে চিন্তা কৰিব, নিজৰ সুবিধা অসুবিধা অনুসৰি সকলোবিলাক কথা হয়। কিন্তু মোৰ মতামতখিনি মই ইয়াত শ্বেয়াৰ কৰিব ওলাইছোঁ। যদি ভাল লাগে আপোনালোকে লাইক কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ শিশুসকলক মানে টিউচন দিব লাগে নে নাই সেইখিনি ক্ষেত্ৰত মই কিন্তু ভাবোঁ, বিশেষকৈ সৰু সময়খিনি ক্লাছ 3ৰ লৈকে, নাৰ্চাৰীৰ পৰা বা ক্লাছ 5লৈকে সেইখিনি যদি আমাৰ পিতৃ মাতৃসকল শিক্ষিত হয় তেনেহ'লে টিউচন নিদিয়াই ভাল। অৱশ্যে এইখিনিতো এনেকুৱা আছে কিছুমানৰ সময়ো নাথাকে, সেইটো বেলেগ কথা। কিন্তু সময় যদি আছে আৰু আমি যদি শিক্ষিত তেনেহ'লে টিউচন নিদিয়াটো বেছি ভাল বুলি মই ভাবোঁ। ইয়াৰ কাৰণ হৈছে টিউচন দিয়াৰ লগে লগে আমি হয়তো টিউচনত অনা নিয়া কৰিব লাগিব। যদি বেলেগত দিওঁ তাত অনা নিয়া কৰোঁতে আমাৰ সময় যাব। আৰু টিউচন ফিজ আজিকালি কিমান বেছি আমি সকলোৱে জানো। সেই টিউচন ফিজটোও গ'ল। আৰু যদি টিউচন আমি ঘৰত মাতোঁ তেনেহ'লে যি সময় কৰিব 1 ঘণ্টা 1.5 ঘণ্টা সেইখিনি সময় আমি ফচি গ'লোঁ। বেলেগ এটা কামো আমি পটকৈ কৰিব নোৱাৰোঁ, কাৰণ এফালে টিউচন চলি আছে বা টিউচনৰ ছাৰ বাইদেউ যি আহে তেওঁক চাহ তাহ দিব লাগিব। সেইখিনি সময় আমি ক'ৰবাত যাব লাগিলেও যাব নোৱাৰোঁ। টিউচনত কি কৰাইছে আমি যদি সেইখিনিও অকণমান হ'লেও আমি চাই থাকিব লগা হয়, নহয় জানো? গতিকে যদি পাৰে টিউচন নিদিয়াই ভাল বুলি মই ভাবোঁ। টিউচন দিয়াৰ ফলত আমি আৰু এটা সমস্যাৰ সন্মুখীন হওঁ বুলি মই ভাবোঁ। সেইটো হৈছে আমি স্কুলত কি পঢ়াইছে সেইখিনিতো চাবই লাগে, লগতে টিউচনত কি পঢ়াইছে সেইখিনিও আমি এবাৰ হ'লেও হয়তো চাবলগীয়া হয়। কাৰণ কিছুমান বস্তু আমি একদম চকু মুদি এইটো এৰি দিব নোৱাৰোঁ, নহয় জানো? হয়তো বহুতে এৰি দিয়ে, মই কিন্তু মোৰ ক্ষেত্ৰত মই নোৱাৰিম। মই যদি ভৱিষ্যতে ছোৱালীক টিউচনো দিওঁ, মই টিউচনত কি শিকাইছে সেইখিনি নিশ্চয় এবাৰ হ'লেও চেক কৰিম। আৰু এই চেক কৰা কামটোতে মোৰ দুবাৰ কষ্ট হ'ব। এবাৰ স্কুলৰখিনি চেক কৰিম, স্কুলত কি শিকাইছে, আৰু এবাৰ টিউচনৰখিনি চেক কৰিম। সেইকাৰণে ইমান ভেজাল লৈ থকাতকৈ যিখিনিলৈকে পাৰোঁ সেইখিনিলৈকে মই কিন্তু টিউচন নিদিওঁ। সন্তানক টিউচন নিদিয়াৰ ক্ষেত্ৰত এটা কিন্তু বৰ সুফল হয় দেই পিতৃ মাতৃসকলৰ। সেইটো আপোনালোকে ভাবি চাইছে নে নাই নেজানো, মই কিন্তু ভাবোঁ। আৰু কি হয়, আমি যেতিয়া সন্তানক টিউচন নিদিওঁ তেতিয়াতো আমি নিজে পঢ়াওঁ। নিজে পঢ়ালেও আমিতো সকলো কথা নাজানো নহয় সিহঁতৰ। আমাৰ দিনৰ পঢ়া শুনাৰ সময়ত বেলেগ আছিলে, আৰু এতিয়া আমাৰ শিশুসকলক যেতিয়া পঢ়ি আছে সিহঁতৰ চিলেবাছে বহুত বেলেগ। সেইকাৰণে বহুত বস্তু আমি নজনাৰ ফলত আমি সেইবিলাক গুগল চাৰ্চ কৰোঁ বা ইউটিউবত চাওঁ। সেই চোৱাৰ ফলত আমাৰো কিন্তু বহুত জ্ঞান বৃদ্ধি হৈছে। কাৰণ নাজানা বস্তুটো এটা চোৱাৰ লগে লগে তাৰ লগত ৰিলেটেড বস্তুবিলাকো আমি চাবলৈ আৰম্ভ কৰি দিওঁ, যাৰ ফলত আমি বহুত কথা শিকিব পাৰিছোঁ। সেইকাৰণে কৈছোঁ যে যদি শিশুক টিউচন নিদিয়ে তেনেহ'লে আমিও কিন্তু শিশুৰ লগে লগে বহুতখিনি কথা শিকি যাওঁ, আৰু সিহঁতৰ পাঠ্যপুথিও আমি ধুনীয়াকৈ পঢ়ি যাওঁ। একেলগে সিহঁতক পঢ়াৰ লগে লগে আমিও আৰু নতুনকৈ আচলতে আগৰখিনিতো আমি পঢ়ি লৈ লগতে এতিয়াৰ বস্তুৰ লগতো আমি মিলি যাব পাৰোঁ, বৰ্তমানৰ পঢ়া শুনাখিনিৰ লগতো। সেইকাৰণে সেইটো এটা ভাল দিশ বুলি মই ভাবোঁ আৰু টিউচন নিদিয়াৰ। আৰু টিউচন দিয়াৰ ফলত এটা সমস্যা হয়, মই মানে সমস্যা আৰু সুবিধা দুয়োখিনি একেলগেই আলোচনা কৰি আছোঁ। সমস্যাটো হৈছে টিউচন দিয়াৰ ফলত বহুত অভিভাৱকে সম্পূৰ্ণৰূপে টিউচনতে এৰি দিয়ে, যাৰ কাৰণে ল'ৰা ছোৱালীয়ে কি পঢ়িছে, কি শিকাইছে, ক'ত কি হৈ আছে গমেই নাপায়গৈ। আৰু সম্পূৰ্ণৰূপে হোমৱৰ্কখিনিও আনকি মানে টিউচনতে পঢ়োৱাও দেখা যায়, যাৰ ফলত মানে অভিভাৱক ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ লগত একেবাৰে বিচ্ছিন্ন হৈ যায়। বিচ্ছিন্ন হোৱাৰ ফলত কেতিয়াবা যদি অকস্মাতে ল'ৰা ছোৱালী কিবা এটা বুজি নাপায়, মাক দেউতাকক সোধে, মাক দেউতাকে ক'ব নোৱাৰা হৈ যায়। কাৰণ কি আছিলে পাঠ্যপুথি পঢ়িলেহে আমি বুজি পাম পটকৈ। পাঠ্যপুথিৰ বস্তু সুধিলে বেলেগ, বাহিৰা জ্ঞানৰ বস্তু বেলেগ কথা, কিন্তু পাঠ্যপুথিৰ যদি বস্তু সোধে, চিলেবাছৰ বস্তু সুধিলে আমি সেইখন পঢ়িব লাগিব, তেতিয়াহে আমি জানিম, নহয় জানো? গতিকে টিউচন দিয়াৰ ফলত কিন্তু এটা বেয়া
সেইটো এটা হয় যে আমি যদি এৰি দিওঁ একেবাৰে তেনেহ'লে কিন্তু আমাৰ মানে ল'ৰা ছোৱালী পঢ়া শুনাৰ লগত আমাৰ বিচ্ছিন্ন হৈ যায়, যাৰ কাৰণে আমি কিন্তু পিছত পস্তাবলগীয়াও হ'ব লগা হয় কেতিয়াবা। শেষত মই এটা কথাই কওঁ যে টিউচন দিয়া মানেই বেয়া নহয়। আমি এটা সময়লৈকেহে নিজে পঢ়াব পাৰিম, কিন্তু এনেকুৱা এটা সময় আহিব, এনেকুৱা শ্ৰেণী পাব যিবিলাকত আমি সকলো ছাবজেক্ট আমাৰ দ্বাৰা সম্ভৱ নহ'ব। এতিয়াই মোৰ ছোৱালীক মই যেতিয়ালৈকে পাৰোঁ পঢ়াই আছোঁ, কিন্তু এটা সময় আহিব হয়তো মোৰ ছায়েন্স নাছিলে, মই ছায়েন্সটো তাইক পঢ়াব নোৱাৰিম নহয়। এতিয়া মেথছ মোৰ আছিলে, কিন্তু মেথছ থাকিলেও মই ছায়েন্সৰ নহয়, মই ইকনমিক্সৰ কাৰণে মোৰ মেথছখিনি অকণমান বেলেগ। গতিকে তাই যিটো মেথছ পাব 8, 9, 10ত সেইখিনি মেথছ হয়তো মই তাইক পঢ়াব নোৱাৰিম। গতিকে সেইবিলাক ক্ষেত্ৰত মই তাইক টিউচন দিবই লাগিব। ঠিক তেনেদৰে আন পেৰেণ্টছৰ কথাও কৈছোঁ, সকলো ছাবজেক্ট আমাৰ দ্বাৰা সম্ভৱ নহয়। যিখিনিলৈকে পাৰে, বিশেষকৈ ক্লাছ 5 মানলৈকে আমাৰ দ্বাৰা হৈ যায় বুলি মই ভাবোঁ আৰু পিছত কি হয় সেইটো পিছৰ কথা, কিন্তু কৈছোঁ নহয় সকলো ছাবজেক্ট আমাৰ দ্বাৰা নহয়, যিবিলাক নহয় সেইখিনি কিন্তু অৱশ্যে টিউচন দিবই লাগিব। আৰু এনেকুৱা ধৰণৰ অভিভাৱক আছে কিছুমানে সময় দিব নোৱাৰে ল'ৰা ছোৱালীক, সময় দিব নোৱাৰাৰ কাৰণেও টিউচন দিব লগা হয়। আৰু কিছুমান এনেকুৱা ধৰণৰ চাকৰি আছে যিবিলাকৰ কাৰণে মানে টিউচন দিবই লাগিব। এনেকুৱা ধৰণৰ সময়ত ডিউটি পৰে, যিখিনি সময়ত ল'ৰা ছোৱালী পঢ়িব টাইম হয় সেইখিনি সময়ত মা দেউতাক ডিউটিত থাকিব লগা হয়। তেনেকুৱা ধৰণৰ শিশুক আমি টিউচনৰ সহায় ল'বই লাগিব। গতিকে টিউচন দিয়া মানে যে শিশুটি বেয়া হৈছে তেনেকুৱা নহয়, কিন্তু টিউচন দিলেও এটা সময় উলিয়াই যেতিয়াই সময় পায় তেতিয়াই অকণমান হ'লেও ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ লগত মাক দেউতাক জড়িত হ'বই লাগিব, চাই থাকিবই লাগিব। অকণমান হ'লেও ল'ৰা ছোৱালীয়ে কি পঢ়িছে কি পঢ়া নাই, আৰু যদি লিখা পঢ়া একেবাৰে নাজানে তেতিয়াতো উপায় নাই। তথাপিও লিখা পঢ়া নজনাখিনিও ল'ৰা ছোৱালী যিখিনিয়ে পঢ়িছে নে কি কৰিছে সেইখিনিতো আমি চাব পাৰিম, নহয় জানো? গতিকে শেষত এটাই কৈছোঁ, যিখিনিলৈকে পাৰে নিজে পঢ়াওক, আৰু যদি নোৱাৰা হৈ যায় তেতিয়াতো টিউচনৰ সহায় ল'বই লাগিব। গতিকে আজি এই ভিডিঅ'টি সামৰিছোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব, আৰু যদি ভাল পাইছে তেন্তে লাইক কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।